বাই বাই মা মৰ্ণিং এভৰিৱান আপোনালোক শুই উঠিলেনে বাৰু মইতো কেতিয়াবাই উঠিলোঁ মানে আজি একদম সোনকালে উঠিছোঁ মানে সোনকালে উঠাৰ কাৰণো আছে আপোনালোকক মই দেখাই আছোঁ ৰ'ব কাৰণ এইখন দেখিছে নহয় পাছত আজি গুৱাহাটী যাম মানে আমাৰ কলেজ খুলিব বুলি কৈছে হাতে নটিচ দিছে আৰু মোৰ এনেও মানে আজি প্লেনিং আছিলে বাহঁতৰ ঘৰত যোৱা সেইকাৰণে মই ভবা নাছিলোঁ মানে কালি যে নটিচখন ওলাই যাব হৈ গ'ল আৰু মিলি গৈছে কিন্তু তাৰপিছত ফাইনেলি আহি পালোহি এতিয়া বাছ 6টাৰ পৰা আছে তাৰপিছত আৰু এতিয়া গৈ থাকিম তাকে আপোনালোক মোৰ লগত থাকিব চাব মই আপোনালোকক দেখাম আজি মোৰ সৰু জাৰ্ণিটো কেনেকুৱা হয় আপোনালোকে যদি গোলাঘাটৰ পৰা জাৰ্ণি কৰে তেতিয়া আপোনালোকে STC নাম্বাৰ বুক কৰিব পাৰে এইখন হৈছে AC হয় আৰু নন ACখন ৰাতি যাব আগতে নন ACখন ৰাতিপুৱাই যায় কিন্তু এতিয়া কৰোণাৰ কাৰণে কিবা চাগে হৈ আছে সিহঁতৰ এইখন কাৰণে দিনত গৈছে আৰু নন ACখন ৰাতি গৈছে আপোনালোকে এইখন বুক কৰিব পাৰে STC কাউণ্টাৰৰ পৰা নহ'লে অনলাইনো বুক কৰিব পাৰে আৰু মই এতিয়া আহি পাইছোঁহি আমনি আপোনালোকক দেখাম এতিয়া চাই থাকক এতিয়া আহি আমনি পাইছোঁহি শুলোঁ একদম বাছত উঠাৰ লগে লগে টোপনি গুচি গ'লোঁ সোনকালে উঠিলোঁ ন সেইকাৰণে এতিয়া সেয়া পাইছোঁহি একো নাখালোঁ খাবলৈ একো মন নাই আপোনালোকৰ বাছ আহি ইয়াতে ৰখাবহি হোটেল মহাৰাজা ইয়াতে ৰখাই নম্বৰ মায়ে মাত্ৰ ঘৰৰ পৰা এইটোৱে দি পঠিয়াইছিলে মানে আপেল দি পঠিয়াইছিলে আৰু কিবাকিবি ফল মূল দি পঠিয়াইছিলে সেয়াই খালোঁ ইয়াৰ পৰা একোটো কিনি নাখালোঁ এইটোৱে খাইছোঁ খাবলৈ মানে ভয় লাগে যি বস্তু নহয় জানো এতিয়া আহিছোঁ যদিও একদম ভয় স্বাগতম জনাইছোঁ মোৰ কৃষ্ণই কোনো এটা নতুন ভিডিঅ'লৈ সুপ্ৰভাত সকলোকে আৰু আজি এটা নতুন দিন নতুন ৰাতিপুৱা আৰু কালি ঘৰৰ পৰা আহিলোঁ কালি ঘৰৰ পৰা অহাৰ পাছত আপোনালোকক মই ভালকৈ এণ্ডিং কৰিব নোৱাৰিলোঁ মানে আৰু ইয়াতে আহি মানে মোৰ গাটো ইমানেই বেছি বেয়া লাগিলে নহয় কালি সেইকাৰণে মানে মই ভালকৈ একো কৰিমটো মই কেনেকৈ ষ্টাৰ্ট কৰোঁ আপোনালোকক দেখাওঁ শুই উঠিলোঁ অলপ আগত শুই উঠিয়ে মই গাটো ধুই দিলোঁ মানে কালি নাজানো কি হৈছিলে একদম ইমান মূৰটো বিষাইছিলে নহয় আৰু কালি সেই এইবোৰ চিনি পায় নহয় এইবোৰ দেখাবলৈ লাগে এইবোৰ চিনি পায় নহয় হেল্ল' কৈ দে জীৱন নেদেখাবি হেল্ল' ক হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং এইটো এটা ফেচ ৱাছ আৰু এইটো দেখিব ফেচ ৱাছ নহয় হয় বাৰু ফেচ ৱাছ এইটো ফেচ ৱাছ এনেকুৱা কালাৰ আছিলে অৰেঞ্জ একদম অৰেঞ্জ তাৰপিছত আছিলে এইটো মানে তাইৰ কথাটো গম পাইছেনে মানে এনেকৈ ভিডিঅ' চাই ন ইউটিউবতে ভিডিঅ' চাই মানে এইবিলাক এই বস্তুবিলাক দেখাই ন কোনটো প্ৰডাক্ট কি হয় কেনেকৈ ইউজ কৰিব লাগে তাই মানে সেইটো দেখুৱাব বিচাৰি আছে কোনটো সেয়া আপোনালোকে দেখিলে আবেলি হ'লেও অকণমান দেৰি অথনি তাইৰ লগত সেইখিনি কৰাৰ পাছতে গা ধুলোঁ গা ধোৱাৰ পাছত আকৌ ভাত খালোঁ এনেকৈ দেখুৱাবলগীয়া একো নাছিলে ভাত খোৱাৰ পাছত আকৌ তাই অলপ পঢ়িলে ক্লাছ হ'ল সিহঁতৰ তাৰপাছতে ক্লাছ হোৱাৰ পাছত তাইও শুলে আৰু তাৰপিছতনো কি দেখাবলৈ একো নাই ময়ো শুলোঁ এতিয়া আবেলি কেইটা বাজিছে ৰ'ব এক মিনিট এতিয়া 4:30 হ'ব হ'ল 4:30 হ'ল এয়া চাওকচোন চাহ একাপ খাম বায়ে চাহ বনাব মানে ময়ো বনাওঁ মই কিন্তু আজি নবনাওঁ আৰু এতিয়া আছোঁ আৰু ইয়াতে আৰু তেনেহ'লে ব'লক আমি চাহটো খাই লওঁগৈ এতিয়া ব'লক বায়ে আমাৰ চাহ বনাইছে কি বনাইছে চাহ এইটো কি বনাবি চাওমিন এতিয়া আমাৰ এখেতে চাওমিন বনাব আমি খাম আমাৰ পোৱালি শুই আছে এজনী এয়া পিঁয়াজ দি দিছে আপোনালোকে দেখিবলৈ পাইছে এয়া লৰাইছে এয়া লৰাই থাকিব এতিয়া লৰাই থাকিব তাৰপাছত বন্ধাকবি দি দিব চবৰে প্ৰচেছবিলাক বেলেগ বেলেগ থাকে হালধি দিলে তাৰপিছত এয়া নিমখ অকণমান ফ্ৰাই হ'বলৈ দিছে এতিয়া ইয়াত এইবিলাক দি দিছে
এতিয়া এনেকৈ ৰাখিছে চাওক কালাৰটো এনেকুৱা এই বন্ধাকবিটো অকণমান কেঁচা কেঁচা হৈ থাকিলে ভাল লাগে অঁ ইয়াৰ ওপৰত এতিয়া চচ দি দিব এয়া ৰেডি কফিও ৰেডি খাম অ'কে আমাৰ এয়া চাওমিন ৰেডি হৈ গ'ল এয়া খাম এইটো কফি তলৰ কাৰণে একো নাথাকে চব শেষ হৈ যায় এতিয়া তাইত উঠা হ'লে মানে কিমান উৎপাত কৰিলে ঠিক নাই মোক এতিয়া এইবোৰ চব খুৱাই দিলেহেঁতেন মানে মাকে তাইক যেনেদৰে ট্ৰিট কৰে মানে তেনেদৰে মোক কৰি থাকে মাককতো মানে বলাব নোৱাৰে এতিয়া মোৰ লগতে চব কৰি থাকিব আৰু এতিয়া ভাত খাওঁতেও মোক ভাত খুৱাই দিব চাহ খাওঁতেও মোক চাহ খুৱাই দিব চব মানে ৰাতিপুৱা শুই উঠাৰ পৰা মানে পাৰিলে মোক গাটো ধুৱাইহে দিব তাই এনেকুৱা কৰে এতিয়া আমি খাই লওঁ কেনেকুৱা হৈছে কম দেই আপোনালোকে দেখিলে কি হ'ল উঠিলা কি উঠিলা যে তই খালি জিভাখন দেখ জিভাখনকে লেখ এয়া আজি আৰু ভিডিঅ'টো ইমান দীঘলীয়া কৰি নাথাকোঁ ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ কালি আপোনালোকক অহাৰ পৰা অকণমান দেখাব পাৰিছোঁ ভিডিঅ'লোকক আৰু বাইকত আছোঁ যেতিয়া বাইক কিবা যদি টেষ্টি খানা বনাই ৰেচিপি দিবলৈ ট্ৰাই কৰিম আপোনালোকে মোৰ লগত থাকিব আৰু যদি ভাল লাগে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু কি আৰু কি কৰিব লাগিব লাইক ভালকৈ লাইক শ্বেয়াৰ তাৰপিছত ছাবস্ক্ৰাইব ভালকৈ কওঁ যদি ভিডিঅ'টো ভাল লাগিলে মাহীৰ ভিডিঅ'টো যদি ভাল লাগিছে যদি মাহীৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব জিভা দেখুৱাই এই জিভাখন একদম বেয়া জিভা দেখুৱাই থাকে বেয়া বুলি ক'ব